ছাত্ৰ ছাত্ৰীসকল ক্লাছ 10ৰ অসমীয়াৰ 2023 চনৰ ছমহীয়া পৰীক্ষাত হ'বলগীয়া এখন চিলেবাছ হয় উদ্যোগী আহা ইয়াৰ পৰা 12 নম্বৰ আহিব ভাৰতীয় সংস্কৃতিৰ দুটা মিলে 12 নম্বৰ আহিব তাৰপিছত অৰুণিমা সিংহা তাৰ পৰা 12 নম্বৰ আহিব অৰণ্য যাত্ৰাৰ পৰা 6 নম্বৰ আহিব বৰগীত যোনটো মাধৱদেৱে লিখিছে আৰু জিকিৰ তাৰ পৰা 9 নম্বৰ আহিব প্ৰশস্তি কবিতাটোৰ পৰা 4 নম্বৰ আহিব তাৰপিছত ব্যাকৰণ তোমালোক যি আছে ইয়াত চাই ল'বা তোমালোকে তাৰ পৰা 10 নম্বৰ তোমালোকৰ আহিব তোমালোকে ভালদৰে এইখিনি নোট কৰি ল'বা যাতে ছমহীয়া পৰীক্ষাটো ভালকৈ দিবা অকল ছমহীয়াটোৱে চাবা বছৰীয়া তোমালোকে এতিয়া নাচাবা তাৰপিছত ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আৰু আবেদন লিখন 4 নম্বৰ ৰচনা আহিব 8 নম্বৰ দ্ৰুত পাঠ 10 নম্বৰ তাৰপিছত প্ৰাচীন ভাৰতীয় শিক্ষা তাৰ পৰাও 10 নম্বৰ আহিব ধৰ আৰু ধৰ ভাই তাৰ পৰা 8 নম্বৰ আহিব লগতে তোমালোকৰ বাক্য শুধৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ সেইবোৰ মিলাই 7 নম্বৰ আহিব টোটাল 100 নম্বৰ তোমালোকৰ পৰীক্ষাটো হ'ব তোমালোকে ভালকৈ টিক মাৰ্ক দি ল'বা যদি কিবা বুজি নোপোৱা মোক কমেণ্টত জনাবা ধন্যবাদ